वेलकम बैक टू माय विशल ब्लॉग्स। तो আজি হল সবরে মন পছন্দ বোমা মারা আর লাইট জ্বলা দিন আর চাকি জ্বলা দিন দেৱালী। আর আজি হল দেৱালীত মই অলপমান দেৰি হৈছে দেৱালী ভিডিঅ' বনাৰ। দুপৰীয়ানো কি বনাম মানে এবাগে বৰষুণ বহুত বৰষুণ দিছে আমাৰ ইয়াতে। আৰু এতিয়া অলপমান কমিছে বৰষুণটো, ৰাতি হৈছে এতিয়া অলপমান এতিয়া বনাইছোঁ। আৰু এতিয়া আপোনালোকক দেখাম আমাৰ মেইন বস্তু চাওক। এয়া লাইট ওলাই দিছোঁ আৰু বাহিৰতো আছে, ৰ'ব এয়া বাহিৰত চাওক, বাহিৰতো এনেকৈ ওলাই দিছোঁ চাওক। আৰু সেই বাগে আছে আৰু এই বাগে আছে চাওক, আৰু এইটো ভণ্টি। আৰু তো এতিয়া আমি বোমা মাৰিম আৰু এতিয়া আপোনালোকে চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ বাবা আনিছে এয়া চাওক চাকি, আৰু এইটো এটা বহুত ধুনীয়া চাকি আনিছে চাওক, মস্ত ভাল লাগিছে। আৰু ইয়াতে আছে পানী, এই পানী দি ধুব লাগিব দিয়া মা ধুই দিওঁ ৰ'ব লাহে লাহে গোটেইখিনি লাহে লাহে। আর এইভাবে নিচে আমার বাবা বোমা সব কালারিং ফুলজারি থইলো। এই প্যাকেট হল এই প্যাকেট এক প্যাকেট ফুলজারি, এই প্যাকেট আসলকে জ্বলাব লাগে। পাঁচ প্যাকেট পাত্তা, সেই প্যাকেট পপ বোমা, চাৰিটা সেই কি বুলি কয় চকৰি চাৰিটা আনিছে। এইটো বেয়া নে কি নাজানো, তিনিটা আনিছে চক, তিনিটা আনিছে কলগাছ, এইটো কালাৰিং আৰু এইটো নন কালাৰিং চক। আৰু এতিয়া মই জ্বলাম, তো ব্লক জ্বলাম। তো এতিয়া ৰ'ব আমাৰ পাপা এটা গাড়ীৰ ওচৰতে বোমা ফুটছি চাওক। মায়ে আমাৰ সেয়া দিছে, মা হাই দিয়া এটা চাওক। আৰু এইভাগে আছে আমাৰ লুকু, চাওক আমি ৰংগুলি কৰিছোঁ। আৰু সেইটো চাওকচোন মই সেইটোৰ নাম কি কয়, সেইটোৰ এটা যে বনাইছোঁ নহয় সেইটো স্বস্তিক চিহ্নটো আঁকিছোঁ মই। এতিয়া মই মাৰোঁ পাত্তা বোমা। তো এটা আমার মা সেফটির কারণে মাস্ক পিন্ধি লৈছোঁ আৰু অলপমান নাচটো উশাহ নাপাম না চকৰি জ্বলাম আহক। ঘৰত বোমা মাৰা হৈ গ'ল, পাত্তাও মাৰিলোঁ। আৰু এতিয়া আমাৰ মাটি চাকি দিয়া হৈছে, মাটি চাকি মানে মেইন আৰু দেৱালীৰ কাৰণে চাওক মাটি চাকি দিয়া হৈছে। চাকি নমাই গৈছে আধা আহি। তো এতিয়া আমি দোকানত যাওঁ, তো দোকানত মাৰিম আমাৰ দোকানত। তো এতিয়া আমি বজাৰ ওলালোঁ আৰু পৰিৱেশখিনি চাওক। আৰু এয়া বজাৰৰ পৰিৱেশখিনি মানে ইৰাবাতে বহুত বোমা মাৰিছে। আমি এতিয়া জিলাপি নিব আহিছোঁ আৰু বোমা স্কাইশ্বট এটা। এইফালে জিলাপি লৈ কিনে সোমালোঁ দোকান, মানে বোমাৰ দোকান। এয়া টকা স্কাইশ্বট লৈ গৈছে চাওক। দোকান আহি পালোঁ চাওক, মালা আলোৱা হৈ গৈছে আমাৰ।
আৰু এইভাগে পাপাই আমাৰ স্কাই শ্বট মাৰিব এতিয়া ইয়াতে স্কাই শ্বট চাওক কি ধুনীয়া স্কাই শ্বট আৰু এইটো এতিয়া পাপাই মাৰিব সেই থাকক পাপাই মাৰিব চাওক সেইটো স্কাই শ্বটৰ কাৰণে পাগলা হৈ গৈছে নহয় এইখন আমাৰ দোকানখন আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে চাগে চাওক আৰু বেৰাত সেই ডিজাইনটো মস্ত ভাল লাগিছে ইয়াতে মালা লোৱা হৈছে আপোনালোকে আহিব কিনিবলৈ মালা আৰু এইটো কেণ্ডেলটো চাওক কি ধুনীয়া লাগিছে কেণ্ডেলটো এইটো আচলতে কাৰেণ্টত চলা হয় চাওক বহুত মালা হ'ব আমাৰ তাতে আপোনালোকে আহিব আমাৰ তাতে মালা কিনিবলৈ আৰু আপোনালোকে ইয়াতে বহুত ইলেক্ট্ৰিকৰ বস্তু পাই যাব আৰু এইটো চাওক আৰু এয়া চাওক ইলেক্ট্ৰিকৰ বস্তু এয়া আৰু পিছত দেখি সাৰ্ভিসিং কৰা হয় ইয়াতে সব পাই যাব দোকানৰ পৰা ওলাই আহি কিনে এয়া ঘৰটো দেখিলোঁ এয়া ঘৰটো আমাৰ পাপাই সজাইছে আপোনালোকে পাপাক কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকে সেই মালা সজাব লাগে দেৱালী শেষ হ'ল আৰু ভিডিঅ'টো ইমান সমাপ্ত মাৰিলোঁ আৰু দেৱালী আপোনালোকক শুভেচ্ছা জনালোঁ হেপী দেৱালী তো এতিয়া ভিডিঅ'টো ইমান সমাপ্ত মাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বাই 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 টাটা চি ইউ গুড বাই কলকাতা মুম্বাই আৰু এতিয়া মই শুম দিয়ক বাই বাই আৰু সাবস্ক্ৰাইব কৰি থৈ দিব